2 জানুৱাৰীৰ দিনাখনেই আহি গ'ল লাখপতি বাইদেউসকলৰ বাবে এটা ডাঙৰ খবৰ। 2 জানুৱাৰীৰ দিনাখনেই আহি গ'ল লাখপতি বাইদেউসকলৰ বাবে এটা ডাঙৰ খবৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, আপোনালোকে ঠিকেই শুনিছে। লাখপতি বাইদেউসকলৰ বাবে জানুৱাৰী প্ৰথমতে এটা আহিলে ডাঙৰ খবৰ। আপোনালোকে বাৰু লাখপতি 10,000 টকাটো পাম বুলি আশা কৰি আছেনে? আৰু যদি আশা কৰিছে তেনেহলে মোৰ এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে নিশ্চয় গম পাব কিনো ডাঙৰ খবৰ আহিলে। মই এতিয়া কথাটো মাজলৈ আগবাঢ়িছোঁ। লাখপতিৰ যি 10,000 টকাকৈ আমাক গছপুলি ৰোৱা নামত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আগবঢ়াম বুলি আমাক বহুত নীতি নিয়ম বান্ধি ইতিমধ্যে সকলো কাম কৰি শেষ কৰিলে, কিন্তু এতিয়া এটা আহি পৰিলে ডাঙৰ খবৰ। সেই ডাঙৰ খবৰটো হৈছে আপোনালোকে একাউণ্টসমূহ কি বেংকৰ দিছিলে, SBI দিছিলে নে UBI দিছিলে নে ইউনাইটেড দিছিলে। আপোনালোকৰ এতিয়া লাগিব পাজোল, কাৰণ এতিয়া চৰকাৰখনে 10,000 টকাটো কি একাউণ্টত দিব, কেনেকৈ দিব আৰু ইণ্টাৰভিউ ক'ত ল'ব, সকলোবোৰ তথ্য ওলাই পৰিছে। কাৰণ 10,000টো পাবলৈ এতিয়া পোনপ্ৰথমতে আপোনালোকৰ মোবাইলত আহিব এটা ফোন, আৰু সেই ফোনৰ যোগেদি আপোনালোকে দিব লাগিব ইণ্টাৰভিউ, আৰু ইণ্টাৰভিউত যদি পাছ কৰিছে তেনেহ'লে আপোনালোকে 10,000 টকাটো পাব। আৰু অকল ইণ্টাৰভিউত পাছ কৰিলেই নহ'ব, কাৰণ আপোনালোকে বা কি একাউণ্ট দি থৈছে। হয়, আজিকালি বাৰু প্ৰায় মানুহৰে 3টা-4টা একাউণ্ট থাকেই, কিন্তু তাত বা আকৌ কোনটো দিলে আপোনালোকে হয়তো পাহৰিবও পাৰে। ময়ে পাহৰিলোঁ, আপোনালোকে পাহৰাটো বাদেই দিয়ক, মই কি একাউণ্ট দিলোঁ তাকেই মই পাহৰিলোঁ। কিন্তু আমি যে সেইবিলাক ফটো মাৰি ৰখা নাছিলোঁ, আমি কোনটো একাউণ্ট দিলোঁ। আৰু এতিয়া গণ্ডগোলটো লাগিলে তাতেই, কাৰণ SBI একাউণ্টতহে 10,000 টকাটো সোমাব। আৰু যদি আপুনি কেনেবাকৈ UBI বা গাঁৱলীয়া বেংকৰ বা লখিমী বেংকৰ একাউণ্ট দিছে তেনেহ'লে সেই টকাটো আপোনাৰ একাউণ্টত সোমোৱাটো আশা কম। গতিকে আপোনালোকে যদি কেনেবাকৈ SBI নিদি UBI দিছে তেনেহ'লে ভাবি লওক টকাটো আপোনালোকে নাপায়। যদিহে কেনেবাকৈ SBI দিছে তেনেহ'লে আপোনালোকৰ 10,000 টকাটো সোমাব বুলি নিশ্চিন্ত থাকক। নিশ্চিন্ত আকৌ কেনেকৈ থাকিব, আপোনালোককতো ফোন কৰি ইণ্টাৰভিউ ল'ব, আৰু ইণ্টাৰভিউত বা কি কি সুধিব আপোনালোকেতো নাজানে। সেইসমূহ সকলো মই নেক্সট ভিডিঅ' এটা লৈ আপোনালোকৰ আগত পুনৰ আহিম। এতিয়া আপোনালোকে ভাবি থাকক ফোনটো কেতিয়া আহিব, আৰু ফোনটো আহিলে আপোনালোকক কি কি প্ৰশ্ন সোধা হ'ব, সকলোবোৰ আপোনালোকে মোৰ নেক্সট ভিডিঅ'টোলৈ অপেক্ষা কৰিব লাগিব। কিন্তু তাতো এটা কথা আছে আকৌ, আপোনালোকে যিসমূহ ফোন নাম্বাৰ দিলে সেই ফোন নাম্বাৰসমূহ আপোনালোকৰ সক্ৰিয় হৈ আছেনে নাই। যদি আপোনালোকৰ ফোন নাম্বাৰসমূহ সক্ৰিয় হৈ নাই তেনেহ'লে অতি শীঘ্ৰে সেই ফোন নাম্বাৰসমূহ আপোনালোকে সক্ৰিয় কৰি নিজৰ হাতত মোবাইল এটা লৈ থাকিব, কাৰণ কোন সময়ত কেতিয়া কাৰলৈ ফোন কৰিব কোনো ঠিকনা নাই। গতিকে যদি আপুনি ইণ্টাৰভিউটো সময়মতে দিব নোৱাৰে তেনেহ'লে এই 10,000 টকাটোৰ পৰা বঞ্চিত হ'ব। সেই গতিকে মই এই 10,000 টকাটোৰ বিষয়ে যিমানখিনি জানো আপোনালোকৰ আগত আগবঢ়াই আহিছোঁ, কিন্তু আৰু কিমান জানিম সকলোবোৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু যদি মোৰ কথাবোৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চায় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ তেতিয়া পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকক মই ক'ম যে আপোনালোকৰ ইণ্টাৰভিউত কি কি প্ৰশ্ন সোধা হ'ব। আজিলৈ তেতিয়া বাই বাই, ধন্যবাদ।